মিছাতে সন্দেহ কৰিছা তোমালোকে সঁচা মিছা ভাবিব পৰা মাথা এটা আমাৰো আছে তাই শুদ্ধ হোৱা হলে কোনোবা নহয় কোনোবা এটাই তাইৰ হৈ মাত মাতিলেহেঁতেন কিন্তু আটাইকেইখন গাঁৱৰ মানুহে তাই বেয়া চৰিত্ৰৰ কথাই আলোচনা কৰি আছে আনকি সেই দুদিনীয়া চিনাকি উকিলজনীয়েও তাইকেই সন্দেহ কৰিছে তাই মতেতো দেহাক গৌৰীয়ে প্ৰেমিকৰ সৈতে লগ হৈ মাৰিছে কোনোবাই কিবা ক'লে বিশ্বাস কিয় কৰা মা এতিয়া সকলোতে এনেকুৱাবোৰে ঘটনা পৰকীয়া প্ৰেমৰ ফলত প্ৰেমিকৰ সৈতে লগ হৈ গিৰিয়েকক মাৰি পেলাবলৈ অকণমানো নাভাবে বাতৰি চাবি কৰবাত নহয় কৰবাত বাতৰিত ওলাবই কৰবাৰ কথাটো বৌৰ লগত কিয় মিলাবা মিলোৱা নাই প্ৰমাণ পাইছো বাবেহে কৈছো তাই যাৰ লগত আছিল সি আহি ওলাইছেহি আৰু মিছা হলে সি এনেকৈ ঘৰে ঘৰে কৈ ফুৰে নেকি ঘৰে ঘৰে গৈ কৈ ফুৰিছে যে ইয়ালৈ অহা নাই কিয় বৌৰ লগত মুখামুখি হবলৈ সাহস কৰা নাই কিয় গৌৰীয়ে সাহস কৰা নাই কিয় গৌৰীৰ গাত যদি একো দুখেই নাই তেনেহলে সেই ল'ৰাটোক মাতি আনি তাৰ লগত মুখামুখি হবলৈ সাহস কৰা নাই কিয় ল'ৰাটোক উত্তৰ দিবলৈ মানুহক উত্তৰ দিবলৈ ভয় নকৰে বৌয়ে কিন্তু তোমালোক দুয়োটাৰ বাবে মানুহৰ মুখামুখি হোৱাৰ সাহসকনো হেৰুৱাই পেলাইছে বৌয়ে আমাৰ বাবে ৰুমত সোমাই মাথো কান্দিছে বৌয়ে সকলোৰে সন্দেহ সহ্য কৰিব পাৰিব কিন্তু তোমালোক দুয়োটাৰ সন্দেহ ঘৃণা সহ্য কৰিব নোৱাৰে বৌয়ে ঐ কোনে ক'লে তোক এইবোৰ কথা গৌৰীয়ে নিজকে থকাৰ চেষ্টা এইবোৰ মই আৰু গৌৰীক কেতিয়াও বিশ্বাস কৰিব নোৱাৰো মই ৰতিনৰ লগত কথা পাতিব লাগিব আগিনেকক লৈ যায় যদি লৈ যাম কি কি গৌৰীৰ গিৰিয়েক মানে বুজাই কওকচোন হ'ব মই চাই আছো খালি গাঁৱৰ মানুহে একো ষ্টেপ ল'বলৈ মানা কৰিছে হ'ব খালি মই অলপ শুনিছোঁ কাৰ কথা ওলাইছিলে খালি মই গম পোৱা নাছিলোঁ হ'ব থানালৈ গৈ আছোঁ আপোনালোকে ল'ৰাটোক খবৰ কওক ডিটেইলছ লওক হ'ব ৰাখোঁ দেউতা এইটো তুমিয়েই নে কি মই নে তুমিতো গৌৰী বৌক নিজৰ ছোৱালী বুলি কৈছিলা ছোৱালী বুলি ভাবিছিলো কিন্তু তাই এইখিনিৰ যোগ্য নহয় তাই আমাক ঠকিছে অকল আমাকেই নহয় দেহাকো ঠকিছে সি ঢুকাইছে বুলি প্ৰমাণ হোৱাই নাই তাই বেলেগলৈ পলাই গৈছে তাইক আৰু কি বিশ্বাস কৰিম আমি তোমালোকে বৌক এবাৰলৈও সুধিছা কি সুধিব লাগে তাই ভিতৰৰ পৰা শুনি থকা নাই বিশ্বাস হোৱা হলে তাই এবাৰ মাত দিলেইহেঁতেন ক'লোতো তোমালোকৰ সন্দেহ দেখি বৌয়ে কি ক'ব ভাবি পোৱা নাই এইবোৰ মিছা বাহানা আমাৰ আগত ক'বলৈ মানা কৰিবি মইতো ভাবিছো পুলিচত কমপ্লেইনেই দিম কি কমপ্লেইন তাই ষড়যন্ত্ৰ কৰি দেহাক মাৰিছে বলিয়া হ'লা নেকি বা মাৰক বলিয়া বুলি ক'বলৈ ক'ত সাহস পালি যা ইয়াৰ পৰা যা ভিতৰত যা তই তাইক চৰটো মাৰিব নালাগিছিল কি কৰো ভাবিয়ে পোৱা নাই মই প্ৰথমে ল'ৰাটোক বিচাৰি যাওঁ ল'ৰা গিৰিয়েক বুলি কোৱাটো তাক বিচাৰি কি কৰিব গৌৰীৰ সন্মুখলৈ লৈ আহিম আৰু সি যদি সঁচা বুলি প্ৰমাণ হয় তেনেহ'লে গৌৰী আমাৰ ওচৰৰ পৰা যাব লাগিব ইয়াত বহি আছে যে মুকলি আকাশখনলৈ চাই মনটো মুকলি কৰিব পাৰে নেকি চাইছো
আকাশ চাই মই ভাল পাওঁ। ইয়াতে বহিলে কিয়? পেণ্টটো লেতেৰা হ'ব। মনটো লেতেৰা নহ'লে পেণ্টৰ লেতেৰাখিনি ধুই দিলে দিব। অলপ আগতে কথা এটা শুনিছোঁ। আমাৰ বোৱাৰীজনীৰ কথা চাগে। কিন্তু সেয়া উদ্দেশ্য প্ৰণীত কথা। মানে এই গোটেই বস্তুবোৰ সজোৱা হৈছে। বুজা নাই ছাৰ। এটা ডাঙৰ ষড়যন্ত্ৰ চলিছে গৌৰীক বিৰুদ্ধে। কোনে ষড়যন্ত্ৰ কৰিব? হয়তো যিয়ে গৌৰীক ধৰি নিছিলে, ড্ৰাগছ খুৱাইছিলে। ঘৰত ধৰা পৰা ভয়ত এইটো বন্ধ। কিন্তু যিটো ল'ৰাৰ লগত তাই পলাই গৈছিলে সেই ল'ৰাটো নিজে আহিছে গাঁৱলৈ। তাক বিচাৰি আহিবলৈ মানুহ পঠিয়াইছো। তাক সোধ-পোছ কৰিলে ওলাব আচল কথাটো কি। মোৰ মতে কিন্তু আচল কথা সি কোৱাটোৱেই। মানে গৌৰী পলাই যোৱাটো। হয় ছাৰ। খুৰীও তেনেকৈ ভাবে। অঁ, বঢ়িয়া। সিহঁতৰ প্লেনিঙত সিহঁত সফল হ'ল। মানে মানুহৰ মনত গৌৰীৰ বিৰুদ্ধে সন্দেহ ভৰোৱাটোৱেই সিহঁতৰ উদ্দেশ্য আছে। আপোনালোকৰ মনটো ভৰালে তাতকৈ আৰু লাগে কি? আপোনাৰ মতে ষড়যন্ত্ৰ কি? কি প্ৰমাণ আছে? পুলিচ হয় মই। কোন শুদ্ধ কোন ভুল বিচাৰ কৰিব পাৰোঁ মই। 2 দিন সময় দিম। আপোনালোকৰ নিজৰ ওপৰত লাজ লগা উত্তৰ তাৰ। আৰু এটা কথা খুৰা, গৌৰীয়ে আপোনালোকৰ ওপৰত নিজৰ মাক দেউতাক বুলি ভাবে। আৰু মাক দেউতাকে সন্দেহ কৰিলে সন্তানৰ বৰ কষ্ট হয়। আহিছো। এবাৰ মাথো কোৱা হ'ব ৰাখলীলা। গৌৰী আৰু মুনু ক'তো? আছে চাগে ভিতৰত। আছে চাগে ভিতৰতে মানে? মই সিহঁতৰ ৰুমলৈ যোৱাই নাই। শান্তনা, আমি বাৰু ভুল কৰিছে নেকি ঐ? কি ভুল? গৌৰীটো আমাকেই নিজৰ মাক দেউতাক বুলি ভাবিছিল। আমিতো তাইক নিজৰ ছোৱালী বুলিয়ে ভাবিছিলো। তেনেস্থলত বাহিৰৰ মানুহৰ কথা শুনি তাইক আমি অবিশ্বাস কৰিলো কেনে? আমাৰ মুনুৰ লগতো তেনেকুৱা হৈছিলে। তেতিয়া দেখোন আমি মুনুক বিশ্বাস কৰিছিলো, মানুহৰ লগত যুঁজিছিলো। মইনাক জোৰ কৰি লৈ গৈছিলে আৰু গৌৰী নিজ ইচ্ছামতে গৈছিলে। এইখিনি সেই ল'ৰাটোৱে কোৱা কথা। প্ৰমাণ কি আছে? কি প্ৰমাণ? পুলিচে ল'ৰাটোক বিচাৰি আছে। তাক পালেই সঁচা মিছা চব ওলাই যাব। SSR মতে সি কাৰোবাৰ প্লেনিঙত কামবোৰ কৰিছে। প্লেনিং? কাৰ? যিয়ে গৌৰীক ড্ৰাগছ দি ধৰি ৰাখিছিলে। আৰু SSR আমাকো বেয়া পাইছে। কিয়? গৌৰীৰ ওপৰত বিশ্বাস হেৰুৱাৰ কাৰণে। আমি বিশ্বাস হেৰুৱাৰ কাৰণ আছে। এইটো কাৰণতে ঘৰখন শেষ হ'ব মা। বৌয়ে বোলে কাৰো আগত প্ৰমাণ দিব নোখোজে। বিশেষকৈ তোমালোক দুয়োজনৰ আগত প্ৰমাণ দিয়াতকৈ মৰি যোৱাই ভাল বুলি কৈছে। কাইলৈ বৌ যাবগৈ। কি? এতিয়া যিমান পাৰি ফূৰ্তি কৰি থাকা। কিন্তু কেনেবাকে দাদা ঘূৰি আহিলে কি উত্তৰ দিবা সেইটো ভাবি লোৱা মা। নাজানো হোৱা বাহন, নাজানো বিসৰ্জন, পূজা মন্ত্ৰ নাজানো কিঞ্চিত, এতেকে পৰমেশ্বৰ
মাছ খাব পৰা হৈছে জানো? কবিৰাজে দেখোন তাক পনীয়াহে খুৱাবলৈ কৈছে। তাৰ কথা কিয় মানিম? ল'ৰাটোৰ শক্তি নাই। মাছ পুঠি এখন খালেহে গালে শক্তি আহিব। সেইটো হয়, কিন্তু কবিৰাজে শুনিলে ঢেৰ ধনীহে দিব। ক'লেই হ'ল, কেনেকে গম পাব? সেইটো হয়, কিন্তু খাই দিয়াৰ লগে লগে যদি বুকুত ধৰে? হেৰৌ, ল'ৰা এতিয়া কেঁচুৱা নহয়, ডেকা হ'ল। তাৰ নিচিনা কেইটা আছে আমাৰ গাঁৱত? এতিয়া বিচনা এৰিব পৰা নাই কাৰণেহে। এনেই আজি কিবা কৈছে নেকি? কোনে? ল'ৰা কথা সুধিছো। নাই কোৱা। আইনো কাষতে বহি কথা পাতি থাকে, সি তোৰ শব্দ এটাও নকয়। ঘৈণীয়েকে কথা ক'লে ককায়েকে কথা ক'ব পাৰে। যেনেকে ঘৈণীয়েকে কথা কওঁতে গিৰিয়েকৰ মাত বন্ধ হৈ থাকে। কি ক'লে? মই তাৰমানে আপোনাৰ মাত বন্ধ কৰোঁ? মই তোৰ কথা কোৱা নাই অ'। এবাৰ মাথো কোৱা হ'ব ৰাসলীলা, এবাৰ মাথো কোৱা হ'ব ৰাসলীলা। আহিলি বাবা, কিমান পালি আজি? শিকিবলৈ নহ'লে ঐ, আজি মাছেই নাপালো অ'। এটা পালো, তাকে ৰান্ধি খুৱাবি। তই দেখোন মনটো মাৰি পেলাইছ। ভাবিছিলো তই পইচা পালে তালৈ গৰম কাপোৰ কেইটামান কিনি, তই নাপালি আৰু পইচা। আজিকালি নদীত মাছেই নাই অ'। এটা কাম কৰিবি বুজিছ, পোষ্ট অফিচতে জমা পইচা কেইটামান আছে, তাৰ পৰা টকা 1500 উলিয়াই ল'বি। মোক ক'ত পোষ্ট মাষ্টৰনীয়ে পইচা দিব? কিয়? খোৱাৰ লগে লগে চকুডাল তেলেকা কৰি চাব, যেন ডকাইতহে কৰিব গৈছো। হ'ব দে, মাৰে উলিয়াই আনিব। বঢ়িয়া, মই দাদাৰ কাপোৰৰ জোখটো লওঁ। যা। কোৱাচোন, কিবা কবা? আপোনাক কি বুলিনো কওঁ, আচলতে মোক কেইটামান পইচা লাগিছিলে। আপোনাৰ পৰা বিচাৰিবলৈ বেয়া লাগিছিল। বোৱাৰীজনীৰ গৰম কাপোৰ এটাও নাই। আমিও হঠাৎ নিজৰ ঘৰখনৰ পৰা ওলাই আহিলো। তাইৰ কাৰণে গৰম কাপোৰ আনিব লাগে বুলি ভবাই নহ'ল। তাৰ মাজতে ইমানবোৰ ঘটনা ঘটি গ'ল আৰু আমিও অলপ ভুল কৰিলো। কি ভুল? মানুহৰ কথা শুনি ময়ো বোৱাৰীজনীক সন্দেহ কৰিলো। এতিয়া তাইৰ মুখামুখি হ'বলৈ লাজেই লাগিছে। আজি পুৱা উঠি দেখো তাই ঠাণ্ডাত কপি জপি বাচন ধুই আছে। সেইকাৰণে ভাবিলো মোক পঠাই তাইলৈ কিবা এটা চুৱেটাৰ টুৱেটাৰ আনক, আৰু মোৰো একো গৰম কাপোৰ নাই, তাইলৈকো আনক। 1000 মান দিব পাৰিম, হ'বনে? হ'ব হ'ব হ'ব। তুমি ৰোৱা, মই আনি আছো। মই গৰি নোহোৱাকে জীয়াই থাকিনো কি কৰিম? ল'ৰা, ধেমালি কৰি নাথাকিবি কিন্তু। ধেমালি কৰা নাই এওঁ। গৌৰী পলাই গৈছিলে এওঁৰ লগত। 10 দিন থাকিলে, তাৰ পাছত জিম কৰা ল'ৰা এটাৰ লগত পলাই গৈছিলে। সৰুতে মাক দেউতাক দুইটাৰে মূৰ দুটা খালে, তাৰপিছত ইয়াৰ পুতেকৰ মূৰটো খালে, এতিয়া এই ল'ৰাটোৰ মূৰটো খালে, আৰু বা কিমানক ধ্বংস কৰে। এই জগত, এনেকুৱা ডাইনী এজনী ঘৰত কিয় ৰখাইছো? মানে এই গোটেই বস্তুবোৰ সজোৱা হৈছে। বুজা নাই ছাৰ। এটা ডাঙৰ ষড়যন্ত্ৰ চলিছে গৌৰীৰ বিৰুদ্ধে। কোনে ষড়যন্ত্ৰ কৰিব? হয়তো যিয়ে গৌৰীক ধৰি নিছিলে, ড্ৰাগছ খুৱাইছিলে। মোৰ মতে কিন্তু আচল কথা সি কোৱাটোৱেই। মানে গৌৰী পলাই যোৱাটো। হয় ছাৰ। ঘূৰিও তেনেকৈ ভাবে। অঁ, বঢ়িয়া। সিহঁতৰ প্লেনিঙত সিহঁত সফল হ'ল। মানে মানুহৰ মনত গৌৰীৰ বিৰুদ্ধে সন্দেহ ভৰোৱাটোৱেই সিহঁতৰ উদ্দেশ্য আছিল। আপোনালোকৰ মনটো ভৰালে তাতকৈ আৰু লাগে কি? আৰু এটা কথা খুৰা, গৌৰীয়ে আপোনালোককো নিজৰ মাক দেউতাক বুলি ভাবে, আৰু মাক দেউতাকে সন্দেহ কৰিলে সন্তানৰ বৰ কষ্ট হয়। গৈ বোলে কাৰো আগত প্ৰমাণ দিব নোখোজে, বিশেষকৈ তোমালোক দুয়োজনৰ আগত প্ৰমাণ দিয়াতকৈ মৰি যোৱাই ভাল বুলি কৈছে।
কাইলৈ বৌ যাবগৈ কি এতিয়া যিমান পাৰি ফূৰ্তি কৰি থাকা কিন্তু কেনেবাকে দাদা ঘূৰি আহিলে কি উত্তৰ দিবা সেইটো ভাবিলো আমাৰ জগত হা অ লোৱা আপোনাক বহুত বহুত ধন্যবাদ তোমাক কথা এটা কওঁ মানুহৰ কথা শুনি কাকো সন্দেহ নকৰিবা তেওঁ নিজৰ মানুহে হওক বা আন মানুহে হওক আহিছোঁ দিয়ক যোৱা ভুল কৰিছোঁ মই গৌৰী মোৰ ছোৱালী তাইক মই সন্দেহ কৰিব নালাগে নহয় তাই যদি কিবা ভুল কৰিছিলে সেয়া মই তাইৰ লগত কথা পাতি শুধৰাব লাগে তাৰ সলনি মই তাইক সন্দেহ কৰিলোঁ নাই নাই সঁচাকৈ ভুল কৰিছোঁ মই এবাৰ মাথো কোৱা হ'ব ৰাসলীলা ৰাসলীলা সহযোগ কৰিলে